নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ চেনেলটিলৈ। বন্ধুসকল, এই ভিডিঅ'টিত আজি আলোচনা কৰিম D.el.ed এক্সামত আহিব পৰা বিজ্ঞানৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু উত্তৰ। 1 নম্বৰ প্ৰশ্নটো হ'ল ছদা পানীত থকা যৌগটো হ'ল। ইয়াতে দিয়া আছে কাৰ্বনিক এচিড, ছালফিউৰিক এচিড, কাৰ্বন ডাই অক্সাইড আৰু নাইট্ৰাছ এচিড। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন গ কাৰ্বন ডাই অক্সাইড। 2 নম্বৰ প্ৰশ্নটো হ'ল আটাইতকৈ বেছি ব্যৱহাৰ কৰা প্লাষ্টিকবিধ হ'ল। ইয়াতে দিয়া আছে অপশ্যন ক পলিথিন, চেলুলইড, বেকেলাইট আৰু PVC। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক পলিথিন। 3 নম্বৰ প্ৰশ্নটো হ'ল লাফিং গেছ কি? ইয়াতে দিয়া আছে নাইট্ৰাছ অক্সাইড, কাৰ্বন মন অক্সাইড, ছালফাৰ ডাই অক্সাইড, হাইড্ৰজেন পেৰক্সাইড। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক নাইট্ৰাছ অক্সাইড। 4 নম্বৰ প্ৰশ্নটো হ'ল আটাইতকৈ বুদ্ধিমান স্তন্যপায়ী জীৱ হ'ল। ইয়াতে দিয়া আছে অপশ্যন ক হাতী, ডলফিন আৰু কেংগাৰু। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক ডলফিন। 5 নম্বৰ প্ৰশ্নটো হ'ল কোনটো ধাতু পানীত জ্বলি উঠে? ইয়াতে দিয়া আছে লিথিয়াম, ছডিয়াম, বৰিয়াম আৰু এলুমিনিয়াম। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক ছডিয়াম। ছডিয়াম পানীত জ্বলি উঠে। 6 নম্বৰ প্ৰশ্নটো হ'ল তলৰ কোনটোৰ দ্বাৰা এইডছ হোৱাৰ সম্ভাৱনা আটাইতকৈ বেছি? ইয়াতে দিয়া আছে একাধিক যৌন সম্পৰ্ক, তেল সংচৰণ আৰু ড্ৰাগছ সেৱন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক একাধিক যৌন সম্পৰ্ক। 7 নম্বৰ প্ৰশ্নটো হ'ল তলৰ কোনবিধ জলতাংক ৰোগৰ লক্ষণ? ইয়াতে দিয়া আছে অপশ্যন ক পানীৰ প্ৰতি ভয়, দেহত পানী কমি যোৱা আৰু দেহত পানী বাঢ়ি যোৱা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক পানীৰ প্ৰতি ভয়। 8 নম্বৰ প্ৰশ্নটো হ'ল তলৰ কোনটো বেগৰ ক্ষেত্ৰত সত্য নহয়? ইয়াতে দিয়া আছে অপশ্যন ক বেগ এটা ভেক্টৰ ৰাখি বেগৰ দিশ আছে, বেগ পৰিৱৰ্তনহীন হ'ব পাৰে আৰু বেগ অপৰিৱৰ্তনশীল। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক বেগ অপৰিৱৰ্তনশীল। 9 নম্বৰ প্ৰশ্নটো হ'ল CFCৰ অৰ্থ হ'ল। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক ক্লৰফ্ল'ৰ কাৰ্বন। 10 নম্বৰ প্ৰশ্নটো হ'ল ব্যাপনৰ ক্ষেত্ৰত তলৰ কোনটো সত্য? ইয়াতে দিয়া আছে অপশ্যন ক ব্যাপন সকলো মাধ্যমতে ঘটে, কেৱল তৰল মাধ্যমত ঘটে। অপশ্যন গ কেৱল গেছীয় মাধ্যমত ঘটে। অপশ্যন খ কেৱল কঠিন মাধ্যমত ঘটে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক ব্যাপন সকলো মাধ্যমতে ঘটে। 11 নম্বৰ প্ৰশ্নটো হ'ল ডেনড্ৰাইটৰ ব্যাস হ'ল। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক 5 পৰা 11 মাইক্ৰন। 12 নম্বৰ প্ৰশ্নটো হ'ল মাটিৰ গুণাগুণ নষ্ট হোৱাৰ কাৰণ কোনটো নহয়? ইয়াতে দিয়া আছে অপশ্যন ক অবৈজ্ঞানিকভাৱে সাৰ প্ৰয়োগ, অপশ্যন খ অত্যাধিক মাটি চহ, অপশ্যন ক অধিক কীটনাশক ব্যৱহাৰ, অপশ্যন খ মাহৰ খেতি কৰা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ মাহৰ খেতি কৰা। মাহৰ খেতি কৰিলে মাটিৰ গুণাগুণ নষ্ট নহয়। 13 নম্বৰ প্ৰশ্নটো হ'ল তলৰ কোনবিধ একচক্ৰী ফুল? ইয়াতে দিয়া আছে ৰজনীগন্ধা, সৰিয়হ, কচু, ওপৰৰ এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক ৰজনীগন্ধা। 14 নম্বৰ প্ৰশ্নটো হ'ল তলৰ কোনবিধ আৱৰ্ত ফুল? ইয়াতে দিয়া আছে অপশ্যন ক ধতুৰা, অপশ্যন খ চম্পা, অপশ্যন গ ভেট, অপশ্যন খ পদুম। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক ধতুৰা। 15 নম্বৰ প্ৰশ্নটো হ'ল তলৰ কোনবিধ সম্পূৰ্ণ ফুল নহয়? ইয়াতে দিয়া আছে অপশ্যন ক সৰিয়হ, ৰঙালাও, জবা আৰু ধতুৰা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ ৰঙালাও। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট কৰিব।